নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আজিৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোক সকলোৰে এটা প্ৰত্যাশিত প্ৰশ্নৰ উত্তৰ দিবলৈ আজি ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাই দেখিব শেষত আপোনালোকৰ নিশ্চয় প্ৰশ্নটোৰ উত্তৰ পাব বুলি আশা ৰাখিছোঁ গতিকে আজিৰ প্ৰশ্নটো হৈছে যে যিসকলে ADRE গ্ৰেড 3 অথবা গ্ৰেড 4 পোষ্টত এপ্লাই কৰিছে সেইসকলৰ বাবে আজিৰ ভিডিঅ'টো গতিকে আপোনালোকে বহুতে হয়তো এপ্লাই কৰিছে মোৰ ভিডিঅ' চাই থকা বৰ্তমান এতিয়া বহুতে হয়তো এপ্লাই কৰিছে আৰু যিসকলে এপ্লাই কৰিছে আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক আৰু আপোনালোকৰ প্ৰশ্ন প্ৰত্যেককে জানিব বিচাৰি আছে যে কেতিয়া হ'ব এক্সাম কেতিয়া হ'ব পাৰে বা কেতিয়া সম্ভাৱনা আছে এক্সাম হোৱাৰ গতিকে আজি মই সেই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম যে যিহেতুকে বহুতে কৈ আছে যে ফেব্ৰুৱাৰী মাহত হ'ব পাৰে ফেব্ৰুৱাৰী মাহত কিন্তু ফেব্ৰুৱাৰী মাহত হোৱাটো খুবেই সম্ভাৱনা কম কিয়নো যিহেতুকে ফেব্ৰুৱাৰী মাহত মেট্ৰিক লগতে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাও আছে যিহেতুকে সেবাই কণ্ডাক্ট কৰে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী বেলেগ কিন্তু মেট্ৰিক পৰীক্ষা যিহেতুকে সেবাই কণ্ডাক্ট কৰে লগতে আমাৰ যি গ্ৰেড 3 বা গ্ৰেড 4 পোষ্ট আছে সেই পৰীক্ষাও যিহেতুকে সেবাই কণ্ডাক্ট কৰে গতিকে খুব সম্ভৱ ফেব্ৰুৱাৰীত হ'ব নালাগে বাৰু কিন্তু মাৰ্চত হ'ব পাৰে নতুবা যদিহে মাৰ্চত নহয় তেনেহ'লে আপোনাৰ মে' নতুবা জুন জুলাই মানত হ'ব পৰা সম্ভাৱনা আছে গতিকে আপোনালোকে যিসকলে প্ৰিপাৰেশ্যন কৰি আছে দিম বুলি ভাবি আছে পৰীক্ষাত বহিম বুলি ভাবি আছে গতিকে আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক বৰ্তমান সময়ত এইটোৱে ক'ম গতিকে ভিডিঅ'টো যিসকলে শেষলৈকে চালে আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চাই থাকিব মোৰ ভিডিঅ'সমূহ যেতিয়া SLRC ফালৰ পৰা নতুবা সেবাৰ ফালৰ পৰা যেতিয়া অফিচিয়েল নটিফিকেশ্যন আহিব এক্সাম ডেটৰ তেতিয়া মই নিশ্চয়কৈ আকৌ এটা ভিডিঅ' বনাই পেলাই আপোনালোকক জনাবলৈ চেষ্টা কৰিম গতিকে এতিয়ালৈ এইটোৱে আছিল গতিকে থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'